हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार वेलकाम बैक टू माय यूट्यूब चैनल। আজি আপোনালোকলৈ মই এটা ৰেচিপি আগবঢ়াইছো। আমাৰ মাঘ বিহু আহি আছে যোনটো ভোগালী বিহু তাৰ কাৰণে আগতীয়াকৈ এটা ৰেচিপি আগবঢ়াই দিছো। আপোনালোকৰ যিসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব, জনাসকলেতো বাৰু জানেই আৰু একদম সহজকৈ বনাবলৈ শিকাই দিম। চাই থাকক ভিডিঅ'টো স্কিপ নকৰি। তেনেহলে মই কেনেকৈ বনালো আৰু মই ইয়াত বনাব লৈছো এতিয়া তেলৰ পিঠা। তেলৰ যোনটো পিঠা গুড় দিয়া হেতু ভাত খোৱা চাউলেৰে মই কেনেদৰে বনালো চাই থাকক। আপোনালোকে ভিডিঅ'টো কাটি নিদিব, সম্পূৰ্ণকৈ শেষলৈকে চাব, তেতিয়া গম পাব ক'ত কেনেকৈ মই টিপছ ব্যৱহাৰ কৰিছো। আৰু এটা সিক্ৰেট বস্তু দিম ইয়াতে, আৰু পিঠাটো একদম কোমল হৈ থাকিব, কেইবাদিনো ৰাখিলো। বনাবলৈ মই লৈছো অলপমান গুড়, 1.5 কাপ মান গুড় হ'ব, আৰু লৈছো ভাত খোৱা চাউলৰ পিঠাগুড়ি। এয়া আপোনালোকক একাপ দেখাই দিছো, ইয়াত মই জোখমতে দিম, দেখাই থাকিম মই কেনেকৈ বনাইছো আপোনালোকক। আৰু অলপমান গৰম পানী লৈছো, কিজনে বেকিং পাউডাৰ লৈছো সেইটো, আৰু অকণমান নিমখ লৈছো। আৰু মই গৰম পানী দি গুড়খিনি অকণমান দেৰি তিয়াই থম। আপোনালোকে পগাই ল'বও পাৰে অলপ গৰম কৰি, পুৰা পাক উঠিব নিদিব। গৰম পানীখিনি দি অকণমান দেৰি মই ৰাখি দিম গুড়খিনি। চক মোৰ গুড়খিনি গলি গ'ল, আৰু ইয়াত চেকনি এখন দি বাতি এটা লৈ এইখিনি ভালদৰে মই চেকি লৈছো। এইখিনি নিচেকাকৈ নবনাব কেতিয়াও, ইয়াত বহুত লেতেৰা ওলায়, বহুত জাবৰ কিবা কিবি ওলায়, সেইকাৰণে মই লাহে লাহে অলপ এনেকৈ চামুচ এখনে লৰাই দিছোঁ, তেতিয়া পাৰ হৈ যাব। অলপ ডাঠ হৈ থাকে কাৰণে অকণমান দিগদাৰ হয়। আৰু যদি প্ৰয়োজন হয় তেনেহ'লে মই পানীও ব্যৱহাৰ কৰিম, কিমানখিনি হয় চাই লওঁ। এয়া গুড়খিনি চেকি লোৱা হৈ গ'ল। এইখিনি বহুতে মিঠৈ বুলিও কয়, ঠাই অনুসৰি নামবোৰ বেলেগ বেলেগ ব্যৱহাৰ কৰে। আমাৰ এইফালে আমি গুড় বুলিয়ে কওঁ। আৰু এয়া পিঠাগুড়ি মই লৈছোঁ চাহ খোৱা কাপেৰে 3 কাপ পিঠাগুড়ি লৈছোঁ। আৰু ইয়াত এতিয়া মই গুড়ৰ মিশ্ৰণটো অলপ অলপ দি যাম। দি ভালদৰে লৰাই থাকিম। আৰু ইয়াতে দি দিম অকণমান নিমখ, আৰু বেকিং পাউডাৰ আধা চামুচ দিছোঁ মই। আৰু আপোনালোকক কৈছিলোঁ যে এটা সিক্ৰেট বস্তু দিম, এইটো দি দিছোঁ। এইটো হৈছে ইয়াত ময়দা দিছোঁ মই 1 কাপ জোখৰ মই ময়দা দিছোঁ 3 কাপ পিঠাগুড়িৰ লগত। আৰু এই গুড়ৰ মিশ্ৰণটো অলপ অলপকৈ ঢালি থাকিম। মিক্স কৰি ল'লোঁ, 1 বাতি হৈ গ'ল। আৰু অলপমান মই গুড় এনেকৈ ধৰণে গৰমাই ল'লোঁ, আৰু অলপ লাগিব। অকল পানীটো নিদিওঁ বুলি ভাবিলোঁ, মিঠাটো কমি যাব সেইবাবে। আৰু এইখিনি ভালদৰে মই লৰাই লৈছোঁ। এইখিনি পুৰা ধুনীয়াকৈ মিক্স হ'ব লাগিব। অলপ অলপকৈ দি আছোঁ, আৰু কিমানখিনি দৰকাৰ হয় মই মিক্স কৰি আছোঁ ভালদৰে। এনেকৈ গোটা গোটাবোৰ ভাঙি লৈছোঁ। মিক্স কৰি এইখিনি 5-10 মিনিটমান মই ৰেষ্ট কৰিবলৈ দিম, তাৰ পাছতহে বনাম। দেখিছে নহয়, বেছি পনীয়াও কৰিব নালাগে, বেছি ডাঠো কৰিব নালাগে, এনেকুৱা ধৰণৰ হ'ব লাগে। মিক্সাৰটো দেখাই দিছোঁ আপোনালোকক মই, এনেকুৱা ধৰণৰ। আৰু আগতীয়াকৈ সকলোকে অসমবাসী ৰাইজক, সকলো অসমবাসী ৰাইজকে মই ভোগালী বিহুৰ ওলগ যাচিলোঁ। বছৰটো ভালদৰে পাৰ হওক সকলোৰে। আৰু অসমীয়া পাকঘৰখন বিহু বুলি ক'লে পিঠা পনাৰে ভৰি পৰিব লাগে, নহয় জানো? সকলোৱে বনাই ভালো পায়। যিসকলে নাজানে সেইসকলৰ বাবে সুবিধা হ'ব, সেইবাবে মই ভিডিঅ'বোৰ কৰি দেখাইছোঁ। আৰু অলপ মই পিঠা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ।
আপোনালোকৰ আজিৰ এই ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলত আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে ভিডিঅ'ৰ আহিবলগীয়া ন'টিফিকেশ্যনসমূহ পাই থাকিব। আৰু এইখিনি ভালদৰে মিক্স কৰি আছোঁ মই, গোটা গোটাবোৰ ভাঙি দিছোঁ। আৰু এটা কথা, আপোনালোক বহুতে মোৰ ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব কৰা নাই। ভিডিঅ' চাই যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু মৰম আশীৰ্বাদ দিব সকলোৱে, যাতে আগুৱাই যাব পাৰোঁ। এইখিনি মই এতিয়া অলপ ৰেষ্ট কৰিবলৈ দিছোঁ। গেছ ষ্টভটো জ্বলাই এতিয়া মই এখন লোহাৰ কেৰাহী ভালদৰে ধুই ল'লোঁ আৰু ধুই ইয়াত অলপ মই সৰিয়হৰ তেল গৰমাই লৈছোঁ। আৰু লোহাৰ কেৰাহী বহুত দিনৰ পাছে পাছে বনোৱা হয়, সেইকাৰণে ভালদৰে ধুই ল'ব লাগে, মাজি ল'ব লাগে, যাতে তাৰ মামৰ নধৰে, মামৰবোৰ আঁতৰাই দিব লাগে। এতিয়া মোৰ তেলখিনি গৰম হৈ গৈছে, মই যোনখিনি মোৰ বনাই ৰাখিছিলোঁ এইখিনি মিক্সাৰখিনি, সেইখিনি দেখিছে নহয়। আৰু বেটাৰটো কি ধুনীয়া হৈছে দেখিলে আপোনালোকে। আৰু এনেকৈ এখন হাতা লৈ লৈছোঁ, এনেকুৱা গোল ধৰণৰ হাতা লৈ ইয়াত মই এক হাতা উঠাই লৈছোঁ আৰু এনেকৈ ছাইডতো লাগি থকাবোৰ এনেকৈ বলটো এনেকৈ চুচি দিছোঁ। আৰু গেছৰ ষ্টিমটো একদম ল' কৰি ল'লোঁ। এতিয়া মাজত মই দেখিছেনে কেনেকৈ দি দিছোঁ, এক চামুচ দি দিলোঁ। সেয়া আৰু অকণমান লৰাই লৰাই দিছোঁ এনেকৈ ছাইডটো। এতিয়া আনটো ছাইড মই দি দিছোঁ। বিৰাটেই টেষ্টি হয় খাবলৈ। যেতিয়া হৈ যাব লাহেকৈ ওপৰলৈ উঠি আহিব। মোৰ এটা পিঠা এয়া ভজা হৈ গ'ল। এনেকৈ মই এখন চেকনিৰ নিচিনা এখন লৈ ইয়াত তেলটো টুকি লৈছোঁ আৰু আন এটা দি থৈছোঁ। আৰু যেতিয়া হৈ যাব ওপৰলৈ উঠি আহে নিজে। বিৰাটেই টেষ্টি হয় খাবলৈ। এনেধৰণে মই গোটেই পিঠাখিনি ভাজি ল'ম। ওপৰলৈ উঠি আহিলে, মই কৈছিলোঁ নহয় আপোনালোকৰ ওপৰলৈ এনেধৰণে উঠি আহিব। দেখিছেনে কি ধুনীয়া ফুক দিছে। এইটো মোৰ হৈ গৈছে ছেকেণ্ডটো। মই এটা এটাকৈ দিছোঁ, বেছি দি দিলে ভালদৰে ফুক নিদিব আৰু নিসিজিব কেইবাটাও, কাৰণ কেৰাহীখন সৰু। এইটো উঠাই ল'লোঁ ইয়াত আৰু এইখনৰ ওপৰত ৰখাই থ'ম, তেতিয়া তেলটো পৰি যাব। পিঠা ৰেডি হৈ গ'ল। আপোনালোকে আজি এই ভিডিঅ'টো চাই থকাৰ বাবে অশেষ অশেষ ধন্যবাদ থাকিল।